স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টিলৈ। আমি যেতিয়া বাইবেল পঢ়োঁ, জেৰেমিয়া 33:3 পদত ঈশ্বৰৰ বাক্য আমাক এনেদৰে কৈছে, তুমি মোৰ আগত প্ৰাৰ্থনা কৰা, তাতে মই তোমাক উত্তৰ দিম আৰু তুমি নজনা মহৎ আৰু অগম্য কথা তোমাক জনাম। তাৰ মানে কি? ঈশ্বৰ যীশুৱে আমাক সকলোকে প্ৰাৰ্থনাৰে তেওঁৰ চৰণ চাপি যাবৰ কাৰণে তেওঁ আহ্বান জনাইছে। ঈশ্বৰে আমাৰ মনৰ কথাবিলাক জানে, আমাৰ প্ৰয়োজনবিলাক তেওঁ জানে, তেওঁ ভৱিষ্যত জানোতা ঈশ্বৰ হয়। তথাপিও তেওঁৰ চৰণত আমি প্ৰাৰ্থনাৰে চাপি যোৱাটো তেওঁ আহ্বান কৰিছে। আৰু প্ৰাৰ্থনাৰে বিভিন্ন পদবিলাকত আমি পাওঁ বাইবেলত যে তেওঁ আহ্বান কৰিছে, আমাৰ সমস্যাবিলাক প্ৰাৰ্থনাৰে জনাবৰ কাৰণে তেওঁ কৈছে। মুচিয়ে তেওঁ প্ৰাৰ্থনা কৰিছিল, তেওঁবিলাকে যেতিয়া ৰাস্তা তেওঁবিলাকে পোৱা নাছিলে যাবৰ কাৰণে। ইফালে পাছফালে ফুৰণ ৰজা আহি আছে, আগফালে ৰেড চি আছে, সুফাগৰ আছে, তেওঁবিলাক ক'ত যাব? মুচিয়ে তেওঁ প্ৰাৰ্থনা কৰিলে আৰু সমস্যাক জনালে, আৰু সেই সমস্যা ঈশ্বৰে তেওঁবিলাকক সমাধা কৰিলে। ঠিক তেনেকৈ ঈশ্বৰে আমাক তেওঁ বিচাৰে কি আমি প্ৰাৰ্থনাৰে তেওঁৰ চৰণ চাপি যোৱাটো। আৰু প্ৰাৰ্থনা কৰাটো হৈছে যেনেকৈ আমি মানুহৰ লগত আমি ফোনৰ যোগেদি কথা পাতোঁ, ঠিক তেনেকৈ প্ৰাৰ্থনা কৰাটো এটা ঈশ্বৰৰ এটা ফোন নম্বৰ হয়। মানে একচুৱেলি তাৰ নম্বৰ নাই, কিন্তু প্ৰাৰ্থনা কৰাটো আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ আমি ঈশ্বৰ যীশুক আমি লগ পাওঁ। আৰু ঈশ্বৰ যীশুক প্ৰাৰ্থনা কৰাৰ সময়ত যেতিয়া আমি ফোনত কথা পাতোঁ, নেটৱৰ্ক নাথাকিলে আমি ভালদৰে শুনি নাপাওঁ বা আমি কথা পাতিব নোৱাৰোঁ, যিকোনো কাম কৰিব নোৱাৰোঁ। কিন্তু ঈশ্বৰ সৰ্বব্যাপী হয়, সকলো ঠাইতে আমাৰ ঈশ্বৰ যীশুৱাই বিয়পি আছে। আৰু য'ত যদি আমি ঘৰত প্ৰাৰ্থনা কৰোঁ, জংঘলত প্ৰাৰ্থনা কৰোঁ, আমি গাড়ীত প্ৰাৰ্থনা কৰোঁ, যাত্ৰা কৰাৰ সময়ত, যিকোনো মুহূৰ্তত আমি যদি ঈশ্বৰ যীশুক ওচৰত যাচনা কৰোঁ, তেওঁ ৰাতি 3টা বজা হওক বা 2টা বজা হওক, মাজনিশা বা ৰাতিপুৱা ভাগতেই, দুকমুকালিতেই আমি যদি ঈশ্বৰৰ লগত প্ৰাৰ্থনাৰে চৰণ চাপোঁ, তেতিয়াও তেওঁ আমাৰ প্ৰাৰ্থনালৈ তেওঁ কাণ পাতি থাকে, ঈশ্বৰৰ বাক্য কৈছে। আৰু সকলো সময়ত আমাৰ ঈশ্বৰ যীশুৱা টোপনি যোৱা ঈশ্বৰ নহয়, তেওঁ সকলো সময়ত তেওঁ সাৰ পাই থাকোঁতা ঈশ্বৰ হয়। আৰু আমাৰ ঈশ্বৰৰ কাৰণে দিন আৰু ৰাতি নহয়, তেওঁ আমাৰ ঈশ্বৰৰ কাৰণে, আমাৰ কাৰণেহে দিন আৰু ৰাতি, কিন্তু ঈশ্বৰৰ কাৰণে দিন আৰু ৰাতি নহয়। তো আহক আমি আজি 5টা প্ৰাৰ্থনা মই আপোনালোকক শিকাম। আৰু এইটো বিশেষ কৰি এটা ল'ৰা ছোৱালীবিলাকক শিকাবৰ কাৰণে এইটো এটা ভাল পদ্ধতি হয়। এই 5টা আঙুলি ব্যৱহাৰ কৰি তেওঁবিলাকক প্ৰাৰ্থনা কৰাৰ 5টা সময় আপুনি দিব পাৰে। আৰু আপুনি আৰু ময়ো যদি 5টা সময়ত ঈশ্বৰ যীশুক আমি সোঁৱৰণ কৰিম, তেওঁক মনত পেলাম, তেওঁক ধন্যবাদ দিম, আমাৰ সমস্যাবিলাক আমি যদি জনাম, তেনেহ'লে নিশ্চয় আমাৰ ঈশ্বৰৰ প্ৰতি থকা যি বিশ্বাস, সেই বিশ্বাস দিনক দিন বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে আহক আমি এই 5টা প্ৰাৰ্থনাৰ সময় আমি শিকিম। প্ৰথমটো হৈছে, যি 5টা আঙুলি মই ব্যৱহাৰ কৰিছোঁ, প্ৰথমটো হৈছে খোৱাৰ আগত। এনেকুৱা আপুনি ক'ব পাৰিব যে খোৱাৰ আগত, যিহেতু আমাৰ যিকোনো খোৱা বস্তু ঈশ্বৰ যীশুৱে আমাক যোগায়, সেইকাৰণে সদায় যিকোনো খোৱা বস্তুৰ আগত ল'ৰা ছোৱালীক আপুনি ক'ব পাৰে, চকলেট খোৱাৰ সময়তো বা যিকোনো চিপছ খোৱাৰ সময়তো তেওঁবিলাকে ঈশ্বৰক ধন্যবাদ দি তেওঁবিলাকে খাব লাগে। আৰু আমিও ভাত খোৱাৰ আগত, যিকোনো খোৱা বস্তুৰ আগত ঈশ্বৰ যীশুক আমি ধন্যবাদ দিয়াটো উচিত। আৰু আমি শোৱাৰ আগত, আমি টোপনি নোযোৱাৰ আগতেই আমি আমাৰ মহান ঈশ্বৰ যীশুক আমি ধন্যবাদ দিব লাগে। দ্বিতীয়টো হৈছে শোৱাৰ আগত বা টোপনি নোযোৱাৰ আগতেই আমি আমাৰ মহান ঈশ্বৰ যীশুক গোটেই দিনটোৰ কাৰণে আমি ধন্যবাদ দিব লাগে। আৰু তৃতীয়টো হৈছে আমি উঠাৰ আগত, মানে বিচনাৰ পৰা নমাৰ আগতেই, আপুনি চেণ্ডেল নিপিন্ধাৰ আগতেই ঈশ্বৰ যীশুক এটলিষ্ট 5 মিনিট আমি ধন্যবাদ দিব লাগে। যিহেতু গোটেই ৰাতিটো তেওঁ আমাক বিভিন্ন ধৰণৰ সমস্যাৰ পৰা আমাক ৰক্ষা কৰে। আৰু বহুত মানুহ ৰাতি টোপনি যায়, কিন্তু ৰাতিপুৱা তেওঁবিলাকৰ মৃতদেহ তেওঁবিলাক ঘৰৰ পৰা উলিয়াই নিয়া হয়। বহুত মানুহে শুই থাকোঁতেই তেওঁবিলাকে মৃত্যু হৈ যায়। কিন্তু আমাক ঈশ্বৰ যীশুৱে যে ভালদৰে ৰাখে আৰু নতুন এটা দিন আমাক দিয়ে, সেইকাৰণে আমি আমাৰ ঈশ্বৰ যীশুক আমি ধন্যবাদ দিয়াটো উচিত। আৰু ল'ৰা ছোৱালীবিলাককো এই কথাই তেওঁবিলাকক শিকোৱা উচিত যে উঠাৰ আগত এটলিষ্ট তেওঁবিলাকে 2 মিনিটছ বা 5 মিনিট ঈশ্বৰ যীশুক ধন্যবাদ দিয়াটো উচিত বুলি আমি শিকাব লাগিব। আৰু চতুৰ্থটো হৈছে পঢ়াৰ আগত, আমি যিবিলাকে আমি প্ৰাপ্ত বয়সস্থসকল, আমি নিশ্চয় আমি বাইবেল পঢ়োঁ, নহয় জানো? বিভিন্ন ধৰণৰ বুকবিলাক পঢ়োঁ। আৰু আমাৰ ইয়াত পঢ়াৰ আগত আমাৰ কাৰ্যবিলাকো আহে, যিবিলাক আমি সদায় কাৰ্য কৰিবৰ কাৰণে আমি যাওঁ।
আমি কাৰ্য কৰাৰ আৰম্ভ কৰাৰ আগতেই আমি আমাৰ মহান ঈশ্বৰ জীৱাক আমি সুৰণ কৰিব লাগিব, যি কাৰ্যত সহায় কৰিবৰ কাৰণে। আৰু যিসকলে নেকি ল'ৰা ছোৱালীবিলাক শিক্ষাৰ্থীসকল পঢ়ি আছে, পঢ়াৰ আগত আমি যদি ঈশ্বৰক সুৰণ কৰোঁ, তেওঁৰ পৰা সহায় বিচাৰোঁ, তেন্তে নিশ্চয় ঈশ্বৰে আমাক সহায় কৰিব, কিয়নো তেওঁৱে জ্ঞানৰ ভাণ্ডাৰ হয় আৰু ঈশ্বৰেই আমাক জ্ঞান দিব পাৰে, মনত ৰাখিবৰ কাৰণে, আমাক তেওঁ বুজিবৰ কাৰণে শক্তি দিব। ঠিক তেনেকৈ ঈশ্বৰে তেওঁ আহ্বান জনাইছে প্ৰাৰ্থনা কৰিবৰ কাৰণে। সেয়েহে চতুৰ্থটো হ'ল পঢ়াৰ আগত। আৰু বাৰু আমাৰ প্ৰাপ্তবয়স্কসকলৰ কাৰণে আমাৰ যিকোনো কাম কৰাৰ আগত আমি আমাৰ ঈশ্বৰক সুৰণ কৰা উচিত। আৰু পঞ্চমটো হৈছে আমি যোৱাৰ আগত। আমাৰ শিক্ষাৰ্থীসকলে, আমাৰ ল'ৰা ছোৱালীবিলাকে ক'ত যায় বাৰু? তেওঁবিলাকে সদায় স্কুললৈ যায়। স্কুল যোৱাৰ আগত আপুনি তেওঁবিলাক শিকাব লাগিব যোৱাৰ আগত এটলিষ্ট 1 মিনিট ঈশ্বৰক সুৰণ কৰি তেওঁৰ নিৰাপত্তা বিচৰাটো উচিত। হয়, ঈশ্বৰে আমাক ৰক্ষা কৰে, কিন্তু আমি তেওঁ যে ভৰসা কৰি গৈ আছোঁ, এইটো ডাঙৰ কথা। সেয়েহে আমাক ঈশ্বৰ যে ৰক্ষা কৰে বুলি আমি যদি ৰাস্তাতে আমি খোজকাঢ়ি যাওঁ, তেন্তে নিশ্চয় আমাক গাড়ী আহি চেপি মাৰিব, নহয় জানো? ঈশ্বৰে ৰক্ষা কৰে, ঈশ্বৰে আমাক জ্ঞান দিছে, জ্ঞান বুদ্ধি দিব ৰাস্তাত আমাক খোজকাঢ়ি যাবৰ কাৰণে, আমাক ৰক্ষা কৰিব। তেওঁ জানে কোনটো মুহূৰ্তত কোন গাড়ী, কোন বাইকটো আমাৰ পাছফালৰ পৰা আমাক আগুৱাই যাব, আগফালৰ পৰা আহিব, সকলোবিলাক জানে। সেইকাৰণে নিৰাপত্তা বিচৰা উচিত। আমাৰ ল'ৰা ছোৱালীবিলাক আলহী যায়, স্কুল যায়, আৰু আমিও ডিউটি যাওঁ। কিছুমান ৰাতিপুৱা 8টা বজাত যায়, কিছুমানে নাইট ডিউটি থাকে। এইটো সময়ত যোৱাৰ আগত আমি ঈশ্বৰক মনত পেলাব লাগে। প্ৰথমটো হৈছে খোৱাৰ আগত, শোৱাৰ আগত, আৰু উঠাৰ আগত, আৰু পঢ়াৰ আগত, তাৰপিছত যোৱাৰ আগত। এই 5টা প্ৰাৰ্থনা আহক আমি আমাৰ ল'ৰা ছোৱালীবিলাকক শিকাওঁ আৰু আমিও কৰোঁ হওক। এই 5টা সময় ঈশ্বৰ জীৱাক আমি সুৰণ কৰোঁ হওক। 5টা সময়ত আমি ঈশ্বৰ জীৱাক ধন্যবাদ দিওঁ, তেওঁক আমাৰ সমস্যাবিলাক আমি জনাওঁ, আৰু নিশ্চয় আমাৰ মনৰ পৰা যি জাগতিক চিন্তাধাৰাবিলাক আছে, যি সংসাৰিক চিন্তাধাৰাবিলাক আছে, চিন্তাবিলাক, পৰিয়ালৰ চিন্তাবিলাক আছে, এই সকলোবিলাক লঘু হৈ যাব, আৰু আমাৰ ঈশ্বৰৰ প্ৰতি থকা যি ভৰসা আছে, ইও দিনক দিন বাঢ়ি যাব। গতিকে হওক, এই 5টা প্ৰাৰ্থনা খোৱাৰ আগত, শোৱাৰ আগত, উঠাৰ আগত, পঢ়াৰ আগত, যোৱাৰ আগত, এই 5টা প্ৰাৰ্থনা আমিও কৰিম, আমাৰ ল'ৰা ছোৱালীবিলাকক শিকাম। তেওঁবিলাকে নিশ্চয় এই 5টা সময়ত যদি যীশুখ্ৰীষ্টক সদায় সুৰণ কৰে, নিশ্চয় এদিন তেওঁবিলাকে পৰিত্ৰাণৰ ভাগী হ'ব। ঈশ্বৰক নিশ্চয় এদিন তেওঁবিলাকে লগ পাব, আৰু তেওঁবিলাকৰ হৃদয়তো সেই শান্তি, আপুনি যি শান্তি অনুভৱ কৰে, সেই শান্তি তেওঁবিলাকে অনুভৱ কৰিব, জীয়াই থাকে মানে পৃথিৱীত, আৰু এদিনাখন অনন্ত জীৱনৰ অধিকাৰী হ'ব। গতিকে আহক, এই 5টা প্ৰাৰ্থনা আমি মনত ৰাখি আমাৰ ল'ৰা ছোৱালীবিলাকক শিকাওঁ আৰু আমিও কৰি যাওঁ। এই ভিডিঅ'ৰ যোগেদি ঈশ্বৰ জীৱাই সকলোকে আশীৰ্বাদ কৰক। ধন্যবাদ।